वेलकम बैक टू माय चैनल गीतिकाज ब्लॉग। मैं आज आपनालोকৰ ওচৰলৈ এটা অন্য মিঠাই ৰেচিপি এটা লৈ আহিছো। হেতু হৈছে বেসনৰ বৰফি। এয়া চাওকচোন কি লাগিব। বেসনৰ বৰফি বনাবলৈ অকমান ঘি লাগিব। এয়া মই এটো ইউজ কৰিছো, এটো ঘি ইউজ কৰিছো। তাৰ পিছত মই অকমান ভ্যানিলা এসেন্স দিম। তাত এয়া বেসন লাগিব আৰু চেনি লাগিব। মই চেনিখিনি এয়া এটা সসপেনত পানী দি পেলাই বইল কৰি আছো। যেতিয়া চেনিখিনি তাৰডালৰ নিচিনা হৈ যাব তেতিয়া হেখিনি হৈ যাব। আগতে মই বহাই দিছো। এতিয়া মই বেসনখিনি এই ইয়াত কেৰাহীটোত মই অলপ ঘি দিছো। এতিয়া মই এই বেসনখিনি দি দিম। বেছি টান নহয় বেসনৰ বৰফি বনাবলৈ। মই ইয়াত দেখুৱাই আছো আপোনালোকক। এয়া বেসনখিনি নমালো। নমাই মই এটা বাটি লৈছো, প্লেন বাটি এটা দি এনেকৈ হেৰি কৰি দিছো। কাৰণ খুব গৰম, হাতেৰে আপোনালোকে চুব নোৱাৰিব। এয়া চাওকচোন মোৰ বৰফিকেইটা হৈ গ'ল। কেইটামান বাদাম ওপৰত লগাই দিছো আৰু কেইটামান মই বাদাম গুড়া কৰি পেলাই যেতিয়া বৰফি হেৰিখিনি বেসনখিনি ভাজি আছিলো তাৰ ভিতৰত কেইটামান দি দিছিলো। মই আপোনালোকক দেখুৱাবলৈ নহল, আপোনালোকে তেনেকৈ দি দিব। অকমান খাই ভাল লাগিব। গুড়া কৰি পেলাই বাদাম গুড়া কৰি বা কাজু গুড়া কৰি আপোনালোকে তেনেকৈ দি দিব। এয়া মই ৰাস্তাৰ কিনাৰেদি খোজকাঢ়ি আহি আছো। এয়া সৰু ৰাস্তা কলঙৰ কিনাৰেদি। আজি সোমবাৰ। গছৰ তলতে এটা শিৱ মন্দিৰ। মানুহে ইয়াতে ফুল জল বেলপাত আহি দিয়েহি। সেইকাৰণে মই দেখুৱাই দিলোঁ। এয়া ময়ো অকণমান সেৱা কৰি ল'লোঁ ইয়াতে। এতিয়া আকৌ গৈ থাকিম। এয়া কলঙৰ সিটোপাৰে গাৰ্লছ কলেজ। আগতে এদিন কৈছিলোঁ ভিডিঅ' এটাত, এখন ফুটব্ৰিজ হয়। অকলে খালি ছোৱালীবিলাক পাৰ হৈ যায় আৰু ৰিক্সা গাড়ী মটৰ একো যাব নোৱাৰে সিফালে পাৰ হৈ। চবফালে গছ, এইখিনি পৰিৱেশটো বহুত ভাল লাগে ৰৈ থাকিলে। এইখিনিতে আকৌ কাৰেণ্ট নাইকিয়া হ'ল। কেইটামান লাইনমেনে আহি ইয়াত ঠিক কৰি আছে।
কমলাপতি নামঘৰ দেখুৱাই দিলোঁ চাওকচোন। কেফে হয়, বহুত ভিৰ হৈ আছে, ফৰ্ম ফিল আপ হৈ আছে। এইটো SBI হয় বেংক, আৰু এইখন হৈছে হোটেল বিদিশা। আজি বজাৰত বহুত ভিৰ, কাৰণ দুদিন শনি আৰু দেও লকডাউন নাথাকে, সেইকাৰণে আজি বহুত ভিৰে ওলাই আহিছোঁ আৰু দেখুৱাইছোঁ। দোকানৰ পৰা আহিলোঁ, আহি পেলাই ভাত খালোঁ, খাই পেলাই অকণমান শুলোঁ, শুই পেলাই উঠি এতিয়া মই চাহ একাপ খালোঁ, খাই পেলাই এতিয়া ইহঁতক অকণমান জুচ বনাই দিব লাগে, ভাবিছোঁ আনাৰস আছে তাৰে অকণমান জুচ বনাই দিওঁ। এয়া মই আনাৰস কাটি লৈছোঁ, এয়া মিক্সিতে মাৰি দিম, এয়া তাতে অকণমান চেনিও দি দিছোঁ, দেখুৱাই দিছোঁ, আৰু অকণমান স্লাইটলি নিমখ অকণমান দি দিছোঁ। এতিয়া সিহঁতক মই জুচ বনাই দিওঁ। আনাৰসৰ জুচ বনাই দিলোঁ, ৰেডি হৈ গ'ল। যদি আপোনালোকৰ আজিৰ মোৰ এই ভ্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। অন্য এটা ৰেচিপিত আকৌ লগ পাম। আজিলৈ আহিলোঁ।